Hi everyone, Assalamualaikum. Welcome back to my YouTube channel. I hope আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছো। আলহামদুলিল্লাহ চাওক আল্লাহ পকিছে আজি starfruitটো। মই কেইদিন মানৰ পৰা চাই আছো এটো পকা নাই, বাট আজি চালো ফাইনালি একদম পকিছে। সেই কাৰণে ভাবিলো শুট কৰি লও আৰু ইফালে দানিও বহুত খুশি হৈছে এটো চাই। দানি মোৰ ওচৰতে বহি আছে আৰু এইডাল মানে গছডাল আমাৰ মানে বিছনাৰ কাষতে হয় এটো ৰুমৰ পৰা। তো আৰু ইফালে কি হল জানেন না গাইজ আজি মানে বিশেষ একো কৰিবলৈ মন নগল এফালে খুশবুৰ মানে স্কুললৈ যাবলৈ টাইম হৈ গল এফালে খুশবুক টিফিন ৰেডি কৰি দি আছো ব্ৰেডত জেলি লগাই দি দিলো আৰু মাজে মই এনেকুৱা বেয়া লাগে ন মানে গাটো যে মানে একো কৰিবলৈ মন নাযায় তবে কৰিবতো লাগিব যেহেতু আমাৰ মানে ছোৱালী মানে কৰিবলৈ কামটো আছে কে ডেইলি মানে ৰাতিপুৱা মানে আৰম্ভ হল ষ্টাৰ্ট কাম A few moments later আৰু ইফালে কাপোৰ কানি ধুইছে মিলি দিয়া হৈ গল আৰু কি হল জানেন না গাইজ আজি কাপোৰখিনি মানে মিলি দিয়াৰ সময়ত দানিমৰ চশমাখন আকৌ মানে ভাঙি দিলে ইয়াৰ আগতো মানে ভাঙি দিছিলে মই আগৰ ব্লগত দেখুৱাইছিলো বাট আজিও দি দিলে এতিয়া তো উপায় নাই যেটো সৰু বাচ্চা হয় এতিয়া আৰু চশমাখন মই ডক্টৰক দেখুৱাই আনিছিলো এতিয়া আৰু আকৌ যাব লগা হ'ব ডক্টৰৰ ওচৰত এতিয়া মানে অলপ পিছতে ৰেডি হৈ যাম আৰু ইফালে চাকচোন দানি কি কৰি আছে লিপষ্টিক মানে ইমানে ভাল পায় ন মানে পালে মানে আৰু কি কম আৰু তাই মানে ৰাতিপুৱা যদি টপনৰিৰ পৰা উঠিয়ে মানে চাই যে লিপষ্টিক সন্মুখত আছে তেতিয়াও মানে দি দিব বাট কেতিয়াবা মই লুকাই ৰাখো সব সময়তো দিব নোৱাৰো যেটো সৰু বাচ্চা হয় আৰু চাকচোন কিমান মানে তাই মানে ফুৰ্তি পাইছে ন দি আৰু ইফালে মই ৰেডি হৈ ল যেহেতু যাব লাগিব ডক্টৰৰ ওচৰত দেখুৱাৰ কাৰণে এফালে মই মানে নানিকো লৈ যাম আৰু ইফালে কি হয় জানেন আজি বহুত গৰম পৰিছে গাইজ যাবলৈ মন নাযায় তথাপি যাবতো লাগিবই যেহেতু বহুত মানে প্ৰব্লেম পাই আছো আৰু ইফালে মই ৰেডি হৈ গলো আৰু ইফালে মই আগৰ মানে মোৰ প্ৰেসক্ৰিপশন বিলাক মই বিচাৰি আছো মানে আগৰ মানে দেখুৱা ডক্টৰক দেখুৱা সেইবিলাক হলে মানে সুবিধা হয় তো পাৱাৰটো মানে কমিল বা বাঢ়িল সেইটো কাৰণে মই লৈ আছো আৰু ইফালে মই ৰেডি হলো মই যাবলৈ কাৰণে আৰু ইফালে আমাৰ টমটম আহি আছে টমটম দি যাম আৰু ইফালে মিষ্টাৰো যাব ইফালে নানি আছে নানিকো লৈ যাম এইজনী হয় আমাৰ নানি তো বলক গাইজ আপোনালোককো লৈ যাও কি হল জানেন না গাইজ মানে ইয়াৰ আগত মানে যিমান বাৰে দেখুৱাইছিল বঙাইগাঁৱতে মই দেখুৱাইছিল বাট এইবাৰ আমাৰ চাপৰতে ফাৰ্ষ্ট টাইম দেখুৱাম তো চাপৰত নতুনকৈ এখন হৈছে তো কোনোবাই আহিব খুজিলে আহিব পাৰিব আৰু ময়ো দেখো এবাৰ ফাৰ্ষ্ট টাইম চাওঁ কেনেকুৱা মানে হয় নহয় জনাম আপোনালোকক গাইজ আৰু কোনখিনিত আহিছে আমাৰ চাপৰ বজাৰৰ এইখিনিও মানে আপোনালোকক দেখুৱাম এইখিনি মানে তো আপোনালোকে চাই থাকিব আমি আহি পাই গলো এইখনে হয় নিউ অভিনৱ আই হস্পিটালত ইখন হল মানে আমাৰ গান্ধী ফিল্ডৰ অপজিটত হয় গাইজ আপোনালোক আহিব পাৰিব আৰু ইফালে মিষ্টাৰে ভিতৰলৈ গৈছে আমি ইয়াত ৰখি আছো মিষ্টাৰ আহিলে ভিতৰলৈ যাম তো আমি কি হল জানে না গাইজ বহুত বেয়া লাগিল গাইজ ন আমি যেটো ভাবো হোৱা মতে নহলে মানে বহুতে বেয়া লাগে আমি অহাৰ অলপ আগতে ডক্টৰ ওলাই গৈছিল সেই কাৰণে আৰু নাপালো লগ তো এক তাৰিখে অহা কথা ক'লে তো সেইদিনা আহি চাও কি হয় আৰু এইখিনি দৃশ্য মই ঘৰৰ অহাৰ সময়তে মই চালো মানে ভালে লাগিল তো সেইকাৰণে ভাবিলো যে আপোনালোকে চাই এনজয় কৰক নাম সুমি তোমাৰ মাৰ নাম কি কও মাৰ জামাটা কে দিছে সুমি এত জামাটা কে দিছে পিছি দিছে তোমার নাম কি আৰু ইফালে ঘৰলৈ আহি কাপোৰ কানি চেঞ্জ কৰি অলপ সময় ৰেষ্ট লৈ পাকঘৰলৈ আহিলো আৰু ইফালে বনাব লৈছো ব্ৰেড মালাই ৰল কি হয় জানে না গাইজ কেতিয়াবা মানে ইমান মানে টাইমো নাই যেটো শৰ্ট টাইমত আমি মানে জলদি বনাব পাৰি মালাই ৰলখিনি তো সেইকাৰণে ভাবিলো মই মানে বনাই লওঁ আৰু এতিয়া মই ভালকে গাখীৰখিনি ভালকে বইল কৰি ললো ইয়াৰ পিছত ইয়াত দি দিলো মই ইলাচি কেইটামান দি ভালকে লৰাই লম আৰু তাৰ পিছত ইয়াত চেনি দিব লাগিব চেনিখিনি দিয়াৰ পিছত ভালকে লৰাই লব আৰু ভালকে মানে বইল কৰিব লাগিব এইফালে মোৰ মালাই ৰেডি হৈয়ে গল প্ৰায় আৰু এতিয়া মালাইখিনি ভালকে ঠাণ্ডা কৰি এটা বেলেগ বটলত থৈ দিম তাৰ পিছত মই দেখুৱাম বাৰু এইটো মই কি কৰো এতিয়া আকৌ মই কেৰাহীখন বহাই দি ইয়াত মই লিকুইড গাখীৰ দি দিলো এইখিনি বইল কৰি ল'ব লাগে জাষ্ট এটা বইল কৰি ল'লে হ'ব ইয়াত মই ইলাচি পাউডাৰ দি দিলো আপোনালোকে ইলাচিখিনি মানে পিছত মই ইলাচিখিনি উঠাই দিম আপোনালোকে ৰাখিব পাৰে বা পেলাই দিব পাৰে আৰু এতিয়া মই ইয়াত ভালকে লৰাই লৈ ইয়াত মই দি আছো এতিয়া মিল্ক পাউডাৰ দি ভালকে এইখিনি লৰাই লম
আৰু লাহে লাহে মানে লৰাই থাকিব নহয় লাগি যাব তাত আৰু যেতিয়ালৈকে মানে এটা আঠা ভাব নাহে তেতিয়ালৈকে লৰাই থাকিব লাগিব আৰু এতিয়া আমাৰ মাৱাখিনি এনেকৈ ৰেডি হৈ যাব আৰু এইফালে মাৱাখিনি মই ৰেডি হৈয়ে গ'ল প্ৰায় এতিয়া মই ইয়াত দি আছোঁ চেনিখিনি মানে পিছত দি দিব লাগিব আগতে দিলে মানে অলপ প্ৰব্লেম হয় সেইকাৰণে মই পিছত দি দিলোঁ তো এতিয়া চেনিখিনি ভালকৈ দি ভালকৈ লৰাই ল'ম চেনিখিনি ভালকৈ গলি যাব লাগিব আৰু আমাৰ ইফালে মাৱা ৰেডি হৈ গ'ল আৰু ইফালে মই কেইটুকুৰামান ব্ৰেড লৈছোঁ ব্ৰেডখিনি ভালকৈ মই মানে ছাইডবিলাক কাটি ল'ম আৰু কাটি লোৱা অংশখিনি পেলাই নিদিব এইখিনি মই ফ্ৰিজতে ৰাখি দিম এইখিনি মই এটা বেলেগ ৰেচিপি বনাম তো শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকৰ লগত তো এতিয়া ব্ৰেডখিনি কাটি লওঁ মালাইখিনিত মই এতিয়া দি আছোঁ মিল্ক মেড এড কৰিলোঁ এড কৰি ভালকৈ লৰাই ল'ব তাৰপিছত ইয়াত দি দিব অলপ ঘি দি অলপ লৰাই ল'ব ভালকৈ যাতে মিক্স হয় ভালকৈ আৰু ইফালে মালাই মোৰ প্ৰায় ৰেডি হৈয়ে গ'ল আৰু ইফালে আমাৰ ব্ৰেড মালাই একদম ৰেডি তো অলপ আনফালে বাকী আছে তো এইখিনি চাই থাকক তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানখিনিতে ভিডিঅ'খিনি সামৰণি মাৰিলোঁ আল্লাহ হাফিজ বাই বাই